নমস্কাৰ। আজি এখন মই নেক ৱাৰ্মাৰ গুঠিছোঁ বা এইটো ডিজাইনৰ মাফলাৰো গুঠিব পাৰে। তাৰে কেনেকৈ গুঠিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কোনোবাই যদি ইচ্ছা কৰে ইয়াৰ পৰা চাই গুঠিব পাৰে। ইয়াৰে আৰু বিভিন্ন ডিজাইনো গুঠিব পাৰে। আহকচোন চাওঁ কেনেদৰে গুঠো। এইটো গংগাৰ অলিভিয়া এক্ৰেলিক ইয়াৰ্ন আৰু এইডাল 3.5 মিলিমিটাৰ হয়। এতিয়া আহকচোন গুঠিবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি এটা এনেদৰে স্লিপ দি ল'ম, এনেদৰে গাঁঠি এটা মাৰি ল'ম। ইয়াৰ পিছত আমি চেইন গুঠি যাম। মাফলাৰখন মানে নেক ৱাৰ্মাৰখন যিমান দীঘল লাগে আপোনাক সিমানখিনি চেইন দিব পাৰে। মানে 2 2 2 এনেকৈ গুঠি যাম আৰু আপোনালোকে চাব। এয়া চেইন হৈ গৈছে। এডাল এনেকৈ লৈ এয়া মই লাহে লাহে কৰি দেখুৱাইছোঁ, নিশ্চয় বুজি পাইছে কেনেদৰে চেইনডাল গুঠিছোঁ মই। এয়া মই 156 চেইন গুঠি ল'লোঁ। মই প্ৰথম চেইনডাল এডাল এৰি দ্বিতীয়টো এইডালত এনেকৈ দি ছিংগল ক্ৰোচা প্ৰতিডাল চেইনত আমি এনেদৰে গুঠি যাম। প্ৰতিডাল চেইনত আমি এনেদৰে গুঠি যাম একেবাৰে শেষলৈ। আকৌবাৰ দেখুৱাই দিছোঁ এইডাল এনেদৰে। এনেদৰে গোটেই চেইনডালত আমি এইদৰে গুঠি যাম একেবাৰে শেষলৈ। ইয়ালৈ গুঠি যাম। মই গুঠি লওঁ। এডাল মই গুঠিলোঁ ইয়ালৈ, শেষ হ'লে চেইন মানে এইটো ধৰি হিচাপৰ 1 2 এনেকৈ 154। এতিয়া কি কৰিম, এডাল চেইন ল'ম, তাৰপিছত আমি এনেকৈ উল্টাই দি আমি এবাৰ এই পিছফালৰটো দিম, গোটেইটো নুঠাওঁ। এবাৰ আমি গোটেইটো নুঠাওঁ, এনেকৈ উঠাওঁ, গোটেই দুইডালে উঠাওঁ আমি এনেকৈ দুইডালে উঠাওঁ। কিন্তু এইবাৰ আমি এডাল পিছ চাইডৰডাল উঠাম, অকল পিছ চাইডৰডাল উঠাম। এইডাল এয়া এনেকৈ অকল পিছ চাইডৰ চেইনৰ বেক লুপডাল। নিশ্চয় বুজি পাইছে। মানে গোটেই চেইনডাল এই দুডাল থাকে, ইয়াৰে আমি এইডাল অকল পিছ চাইডৰডালহে উঠাম। একেবাৰে সহজ। চাই গ'লে আপোনালোকে বুজি পাব কেনেকৈ কৰিছোঁ।
এনেদৰে আমি গোটেই চেইনডাল এইটো গুঠি যাম ইয়ালৈ। এডাল শেষলৈ গুঠি ল'লোঁ। এতিয়া এডাল চেইন দি আমি এনেকৈ উল্টাই ল'ম, উল্টাই ল'লোঁ। এতিয়া আকৌ আগৰ দৰে ইয়াত পিছ চাইডৰ এইডালত এনেকৈ গুঠি গ'লোঁ বেক লুপত। এয়া মোৰ গুঠা হৈ গ'ল। আকৌ আমি শেষলৈ আহিলোঁ। শেষত আহি এডাল চেইন লৈ আকৌ আমি আগৰ দৰে ইয়াৰ পৰা এনেকৈ ছিংগুল কুৰ্চা কৰি যাম। একেবাৰে শেষলৈ আকৌ আমি কৰি যাম ইয়ালৈ। হৈ গ'ল গোটেই। এতিয়া আকৌ এডাল চেইন দিম। এইবাৰ অকণ বেলেগ হ'ব, অকণমান মন দিব। আগতে আমি এইটো উঠাই আছিলোঁ, এইবাৰ এই দুইডাল সূতাই উঠাম এনেকৈ ছিংগুল কুৰ্চা, চিম্পুল ছিংগুল কুৰ্চা। বেক লুপত নকৰোঁ। 2 3 4 5 এনেকৈ আমি 25লৈ এনেদৰে গুঠিম। এয়া 25টা চেইন গুঠিলোঁ। 6 এনেকৈ গুঠিলোঁ। ইয়াতে এটা আমি এনেকৈ ষ্টিচ মাৰ্কাৰ এটা দিম। এইখিনিৰ পৰা ডিজাইনটো বেলেগ হ'ব। এইখিনি ডিজাইনটো আমি এতিয়া এই ডিজাইনটো গুঠিম। এইটো ডিজাইন আমি এইখিনিৰ পৰা আৰম্ভ কৰিম। এতিয়া চাব এইটো, এয়া এইটো চেইন, এইটোত আমি একো কাম কৰা নাই। এইটোত পিছফালে আকৌ এনেকৈ বেক লুপত লৈ এনেকৈ গুঠিম। তাৰপিছত এইটো এৰি দিম। এইটো চেইনত মানে একো নকৰোঁ বৰ্তমান। তাৰপিছত এইডালত দুইডালে উঠাই এনেকৈ গুঠিলোঁ। তাৰপিছত এইটো থাকি গ'ল যে এইটো এৰি দিয়া। এতিয়াই আমি এইটোত কাম কৰিম। এনেকৈ এবাৰ ল'ব, তাৰপিছত এইটোত দি এনেকৈ উলিয়াই দিব এবাৰ, আকৌ ল'ব, এনেকৈ উলিয়াই দুবাৰ, আকৌ ল'ব। ইয়াত তিনিবাৰ হ'ল। 1 2 3 4 5 6 এইডাল ইয়াৰে 7ডাল, টোটেল 7ডাল থাকিব ওপৰত সূতা। গুটিকেইটা আনি এই 6ডাল এইফালে দিলোঁ, 2ডাল হ'ল। তাৰপিছত আকৌ 2ডাল হ'ল। তাৰপিছত এইটোততো কাম কৰাই আছিল, এইটোত আমি একো নকৰোঁ। তাৰপিছত আকৌ এইটো এৰি এইটোত আমি এনেদৰে, তাৰপিছত আকৌ ঘূৰি আহি এইটোত কৰিম। এইটোত ছিংগুল কুৰ্চা কৰি এইটোত ছিংগুল কুৰ্চা কৰিম। তাৰপিছত সূতা এনেকৈ ল'ম মেৰিয়াই, আকৌ এইটোত 1 2 3 হ'ল। তিনিবাৰ কৰিলোঁ। তাৰপিছত এনেকৈ গোটেইকেইডাল আনিব লাগিব। তাৰপিছত আকৌ এইটো এৰিম, এইটোত এৰি এইটোত ছিংগুল কুৰ্চা কৰিলোঁ, আকৌ সূতা ল'লোঁ। এবাৰ এইটোত এনেকৈ 1 2 3 এয়া 3। তাৰপিছত আকৌ এইটো এৰি আকৌ এইটোত যদি এইটোত 1 2
3 দুডাল এডাল সেয়া এনেদৰে গোটেই ইয়ালে গোটেই চেনটো গুঠি গ'লে হ'ল গোটেই চেনকেইটা এয়া হৈ গ'ল গোটেইখিনি এনেদৰে গুঠি শেষত এইটো গুটাৰ পিছত এডাল চেন থাকিব সেইডালত আমি এনেদৰে চিংগল কুৰ্চা কৰি দিম তাৰপিছত এডাল চেন ল'ম এনেদৰে ঘূৰাই দিম ঘূৰাই দিয়াৰ পিছত এয়া ইয়াত এডাল এৰি এডাল এটা ফুটাত আমি গুঠিব লাগিব এইটোত আমি এনেদৰে চিংগল কুৰ্চা কৰি তাৰপিছত এইটো এৰি এইটোত ভালদৰে চাব এইটো এৰি এইটো এৰিম এইটো এৰি এইটোত এনেদৰে তাৰপিছত এইটো লৈ এইটো ফুটাত 1 2 3 হৈছে তাৰপিছত আকৌ এইটো এৰিম এইটো এৰি এইটোত এইটোত আমি কৰিম 1 2 3 তিনিবাৰ লৈ এয়া তেনেদৰে ঠিক আকৌ এইটো এৰিম এইটো এৰি এইটোত কৰিম 1 2 3 এনেদৰে এইখিনি হৈ গ'ল এতিয়া আকৌ শেষত এডাল চেন এইটো আছে এইটোত আমি চিম্পল কৰি এনেকৈ চিংগল কুৰ্চা কৰিলোঁ এতিয়া ইয়াৰ পৰা এইখিনিৰ পৰা এইটোৰ পৰা এইটো চেনলৈ আমি চিংগল কুৰ্চা কৰিম কিন্তু এইটো ষ্টিচ মাৰ্কাৰ লগাব লাগিব এইখিনিৰ পৰা আমি ডিজাইন কৰিছোঁ আৰু এইখিনিৰ পৰা প্ৰতিবাৰে ইয়াৰ পৰা ইয়ালে একেই হ'ব চিংগল কুৰ্চাই কৰিম ডিজাইন এইখিনিৰ পৰাহে সলনি হ'ব তো এইখিনি আমি কৰি লওঁ গুঠি লওঁ ইয়াৰ পৰা এইখিনি আহি আকৌ আমি ঘূৰি এইখিনিলৈ যাম এইখিনি আহি আকৌ ঘূৰি ইয়ালৈ যাম আমি ইয়াৰ পৰা আকৌ ঘূৰি আহি আমি এইখিনি পালোঁ এইখিনি এতিয়া এইটো খুলি ল'ম এতিয়া এই প্ৰতিটো চেইনত ওপৰত আছে নহয় ইয়াৰে ইয়াত 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 প্ৰতিডাল চেইনতে আমি গুঠি যাম চিংগল কুৰ্চা চিম্পল চিংগল কুৰ্চা এনেকৈ 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 দুডাল উঠাব ইয়াতে আছে এইটো এই দুডাল এনেকৈ
এয়া এইটোত এনেকৈ আমি এইটো গুঠি যাম ইয়ালে। এইখিনি হৈ গ'ল গোটেই ছিংগুল কুৰ্চাই শেষলৈ এডাল চেইন দিছোঁ, চেইন এডাল দি এডাল উল্টাই ল'লোঁ। তাৰপিছত এতিয়া আকৌ এই আৰম্ভণিত যেনেকুৱা কৰিছিলোঁ তেনেদৰে আমি এইখিনি আকৌ কৰিব লাগিব। ডিজাইন এইটোৱে হ'ব। আকৌ এই দুটা এনেকৈ দুটা দিয়ে ইয়াত বহল কিমান কৰে নিজৰ ইচ্ছা। এয়া 2বাৰ গুঠে, 4বাৰ গুঠে, 8বাৰ গুঠে, মানে গুঠি গ'লেই হ'ল। তাৰপিছত আকৌ ডিজাইন দিব পাৰে। যেনেদৰে মই বগাখনত গুঠিছোঁ, এয়া বগাখনত সেইটো এটা ডিজাইন। তাৰপিছত আকৌ এনেকৈ গুঠি গৈ ইয়াতে এইটো ডিজাইন ইয়াতে আৰম্ভ কৰিছোঁ। এতিয়া আকৌ এইখিনি এডাল লুপ লৈ বেক লুপ লৈ ইয়াতে আমি এনেদৰে ছিংগল কুৰ্চা কৰি ল'ম। এনেদৰে এইখিনিলে আমি বেক লুপত গুঠিলোঁ। এতিয়া ইয়াৰ পৰা চিম্পল ছিংগল কুৰ্চা গুঠিম। এইটো ঘৰৰ পৰা সেইবাবে ইয়াত এইটো চিনটো দি থৈছোঁ যাতে অসুবিধা নহয়। এইখিনিৰ পৰা এনেকৈ ইয়ালৈ গুঠা হ'ল। এতিয়া আকৌ আমি ইয়াৰে বেক লুপত এনেকৈ গুঠি যাম। গোটেই গুঠি যাম ইয়ালে। আকৌ ইয়াত এডাল চেইন লৈ আকৌ বেক লুপ গুঠি আহিম। আকৌ এনেকেই কেইবাবাৰমান কৰিম বেক লুপ। তেতিয়া আমাৰ এই ডিজাইনটো উঠিব। এইখিনি মাজৰখিনি গুঠি লওঁ আমি। এইখিনি যিমান ইচ্ছা বহল সিমানে কৰিব পাৰে। গুঠি লওঁ মই, তাৰপিছত দেখুৱাই আছোঁ। এইখিনি মই গুঠি ল'লোঁ অকল বেক লুপ ছিংগল কুৰ্চা কৰি। আপোনালোকে যিমান ইচ্ছা সেইখিনি বহল কৰিব পাৰে বা কমো কৰিব পাৰে। এতিয়া আকৌ আমি এই ডিজাইনটো আৰম্ভ কৰিম। এইটো মই এইখিনি আহি গ'লোঁ। এইখিনি মই 8বাৰ কৰিছোঁ। 8টা লাইন 8টা শাৰী গুঠিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে গুঠিব পাৰে। এতিয়া আকৌ এইটোত আমি বেক লুপ কৰিম। এইখিনি বেক লুপ
তাৰপিছত ইয়াত কৰাৰ নিচিনাই এইটো এৰিম, এইটো এৰি এইটোত চিংগুল কুৰ্চা। তাৰপিছত এনেকৈ ল'ম, লৈ এইটোত যিটো এৰিলোঁ এইটোত এনেকৈ এবাৰ, দুবাৰ, তিনিবাৰ, দুডাল আছে, এনেদৰে গুঠিব লাগিব। তাৰপাছত আকৌ এইটো এৰি এইটোত, এইটো এৰি এইটোত এবাৰ, দুবাৰ, তিনিবাৰ, এইটো এইখিনি হৈ গ'ল। এইখিনি গোটেই ইয়াৰ পৰা লাষ্টৰ এটা চেইনত এডাল চেইন দি এইটো ঘূৰাই লওঁ। ইয়াতে আকৌ এটা চেইন, এইটো এৰি এইটো এৰি এইটোত, তাৰপিছত এইটো দি এইটোত এনেকৈ আগৰ দৰে একেই তিনিবাৰ আমি সোমাম। আকৌ এইটো এৰি এইটোত চিংগুল কুৰ্চা, তাৰপিছত এইটোত পাফ ষ্টিচ, এক, দুই, তিনি, এনেদৰে এনেকৈ গুঠি যাম। গুঠি ইয়ালে এইখিনি গুঠা হ'ল, আৰু এইখিনি গোটেই ইয়ালে চিংগুল কুৰ্চা গুঠিলোঁ। এইখিনি ইয়াত এডাল চেইন লৈ লৈছোঁ। ইয়াত হোৱাৰ পিছত এনেকৈ তাৰপিছত এতিয়া ঘূৰাই ল'ম। এইটো ঘূৰাই এইখিনি গোটেই চিংগুল কুৰ্চা হ'ব। ইয়াত যি সেইটো চিনটো লগাই দিছোঁ মাৰ্কাৰ, এই গোটেইখিনি চিংগুল কুৰ্চা, তলত দুটা লাইন বেলেগ, বাকী এইখিনি গোটেই চিংগুল কুৰ্চা। চিংগুল কুৰ্চা গুঠি একদম ইয়াতো চিংগুল কুৰ্চা গুঠিম। এইবাৰ এই লাইনটোত এইখিনি গুঠিলোঁ, মাৰ্কাৰ পাইছোঁ, এইটো খুলিম, আৰু চিংগুল কুৰ্চা চিংগুল কুৰ্চা চিংগুল কুৰ্চা চিংগুল কুৰ্চা সেনেকৈ গোটেই লাইনটোত, এইটো গোটেই লাইনটোত ইয়ালৈ গুঠি লওঁ। এয়া গুঠা হৈ গ'ল। শেষলৈ
এতিয়া আকৌ এডাল চেইন দিম কৰিম তাৰপিছত এতিয়া আকৌ বেক লুপ হেৰিটোত গুটিখিনি গুঠি ল'লোঁ এতিয়া এইটো পাইছোঁ এতিয়া আৰু এইটো নিদিলেও হ'ব ডিজাইন যিহেতু আমি নুগুঠো এতিয়া ইয়াতো আমি বেক লুপে গুঠিম আগৰবাৰ ইয়াতে চিংগুল গুঠা গৈছিল দুটাত এইবাৰ কিন্তু ইয়াত বেক লুপে গুঠিম এনেকৈ এনেকৈ বেক লুপে গুঠি যাম গোটেই এইখিনিত আহিলোঁ এটা চেন দি উল্টি আকৌ বেক লুপ এনেকৈ আমি এতিয়া এইটো ডিজাইন ইয়াত উঠি যাব গোটেই লাইনটো আমি ইয়ালৈ গুঠিলোঁ গোটেই এইটো শেষ লাইন ডাল চেইন দি এইটো ঘূৰাই ল'লোঁ এবাৰ এইটো চেইন আছে সিঙ্গল কুশন এটা ডাবল লম দুইটাই উঠাম এবার এনেদৰে গোটেই ইয়ালৈ গুটি শেষত আমি এনেকৈ চেন দি তেল অকণ দীঘল কৰিম দীঘল কৰি ৰাখিম ইয়াত আমি চিলাব লাগিব এনেকৈ মুঠ খাই এইটো দীঘলকৈ ৰাখিম এতিয়া আমি এইখিনি চিলাই দিম মই বেজি সোমাই ল'লোঁ কনফিনোৱা এইখিনি এতিয়া চিলাই দিম এইখিনি মই চিলাই লওঁ এইখিনি ফাঁক হৈ থাকিব এনেকৈ এখন হৈ গ'ল এইটো চিলাই ল'লোঁ ভালদৰে ইয়াৰে সূতাডাল এতিয়া সোমাই দিলোঁ ওলাই থকা এতিয়া
এইটো নহয় এনেকুৱা কেনেকুৱা লাগিল ক'ব ভিডিঅ'টো আৰু কেনেধৰণৰ বস্তু আপোনালোকে বিচাৰে মোক কমেণ্টত জনাব মানে শৰাই ঢকা হওক বটাত পৰা বা জেকেট তেনেকুৱা মই যিমান পাৰোঁ চেষ্টা কৰিম ধন্যবাদ